हेलो दोस्तों वेलकम टू कल्चर मैं आহি গ'লো গণেশ পূজাত মানে সম্পূৰ্ণ গণেশ পূজা এতিয়া নহয় আগদিনাখনেই মানে সেইকাৰণে আহিলোঁ গণেশ পূজাৰ দিনাখন আৰু চাম বুলি ইয়াত এইটো বনাওঁ গলিত গণেশ পূজা মানে মূৰ্তি ৰাখিছে গলিত হয় বাহিৰত যাম বাহিৰত গ'লে ভালকৈ দেখুৱামগৈ মানে ডাঙৰ গণেশ মূৰ্তিৰ ওচৰতে যাম তেতিয়া দেখুৱামগৈ তেওঁ ভালকৈ এতিয়া সৰু ভালকৈ ভালকৈ চাব পাৰে আপোনালোকে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে চাব আৰু স্কিপ নকৰিব আৰু ভিডিঅ' চাই কেনেকুৱা লাগে সৰু গণেশ মূৰ্তিকেইজন চাওক ধুনীয়াকৈ মানে সজাইছে কি ধুনীয়া পৰিৱেশ মানে চাই কিবা এটা নহয় কিবা এটা ভাল লাগে দেখিছে মানে নিশ্চয় ধুনীয়া লাগিছে সজোৱা ডেক'ৰেশ্যনটো চাওক মানে লাইটৰ ওপৰত লাইটিংটো ধুনীয়াকৈ লাইটিংটো দিছে ওপৰত মানে ওচৰৰ পৰা গৈ কৰিছোঁ মই মানে কিবা এটা ভাল লাগে ডেক'ৰেশ্যনটো ইয়াত চাওক আপোনালোকে চাই যাব আৰু আপোনালোকে নাভাবিব যে ইয়াত এভাগী মূৰ্তি আছে ইয়াত আছে 3 ভাগ মূৰ্তি 3 জেগাত গৈছিলোঁ দেখুৱাবলৈ 3 জেগাত দেখুৱাইছোঁ আৰু ময়ো চালোঁ লগতে চাওক 3 জেগাত 3 ভাগ মূৰ্তি গণেশ মূৰ্তি মানে জেগা জেগালৈ ডাঙৰ লগাই জেগা জেগালৈ সৰু লগায় এইটোতে মানে সৰু ডাঙৰ প্ৰশ্ন নাই না ভগৱানে চব সমানেই সেইকাৰণে মানে দেখুৱাইছোঁ চাব পাৰে আৰু ভগৱানক মানে এবছৰ মূৰত এবাৰে আহে গণেশ পূজা যি পূজাই নহওক এবছৰ মূৰত এবাৰে পায় নহয় চাব চবেই নোচোৱাকৈ নাথাকিব ভিডিঅ'টো চাব কিন্তু ওচৰৰ পৰা চাই ওচৰৰ পৰা চাব মই বৰ্তমান এতিয়া হায়দৰাবাদত আছোঁ অসমত নাই হায়দৰাবাদৰ গণেশ মূৰ্তি আৰু গণেশ পূজা দেখুৱাম ভালকৈ দেখুৱাম মানে পিছত ডাঙৰ মূৰ্তিভাগক ভালকৈ দেখুৱাম ভালকৈ চাব এতিয়া এইটো অকল মানে চিম্পুল দেখুৱাইছোঁহে দেখুৱাই কৈ থ'লোঁ আপোনালোকে মোৰ ভিডিঅ' চাব আহি যাব কাইলৈ পৰহিলৈ ভিতৰত মানে এইকেইদিন কি হৈছে মানে ভিডিঅ' এৰিব পোৱা নাই মোৰ গাটো ইমান ভাল নহয় সেইকাৰণে ভিডিঅ' এৰা নাই আৰু এতিয়া ইমান ভিডিঅ' মানে ইমান ভালকৈ নাপায় আপোনালোকে এদিনৰ আনটোৱে পাব ছেকেণ্ড ডেইলি ভিডিঅ' নাপাব আৰু তেতিয়াও মানে আপোনালোকে ভিডিঅ' চাই থাকিব মৰম দি থাকিব আৰু চাই যাব ভিডিঅ'বিলাক মোৰ সম্পূৰ্ণ কৰি চাব दोष परिहारार्थम श्री महागणपति लक्ष्मी गणपति देवता नित्य নকৰোঁ ইয়াত মানে সামৰণি মাৰি কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব